হালধীয়া নহ'লেও হ'ব নেকি? বেহাৰ ফুল ফুলাদি ফুল বাহে লাগব। আপুনি এজন পুৰুষ হৈ আপুনি যে নাৰী চৰিত্ৰত অভিনয় কৰিব, এই বুদ্ধিটো, এই কথাটো মনত কেনেকৈ খেলিলে আপোনাৰ? মোক এতিয়া আকৌ ৰাতি অকলে অকলে এৰি থৈ যাব নেকি? মোৰ কিবা ভয় নালাগে নেকি? আগৰ কথাও বেলেগ আছিল, এতিয়া বিয়া চিয়া হোৱাৰ পিছত মোক একেলাই এৰি থৈ গ'লে নহ'ব নহয়। নালাগে দিয়ক, পেজেনে নেদো দৰকাৰ হ'লে। নমস্কাৰ বন্ধুসকল, মই আছোঁ আজি অসমৰ এজন বিখ্যাত অভিনেতা, বিখ্যাত কৌতুক অভিনেতা বুলি ক'লেও ভুল নহ'ব। তেখেত প্ৰেমানন্দ বৰুৱা ওৰফে ডাংকাটি বাই। নমস্কাৰ। মই তেখেতৰ লগত কথা পাতিম আৰু দাদাক দেখিলেই হাঁহো হাঁহো লাগে। আমিও হাঁহিম আৰু আপোনালোককো হহুৱাবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। হয় নমস্কাৰ। আপোনাক অসমৰ ৰাইজে আচলতে ডাংকাটি বাই বুলি জানে। আপুনি এজন পুৰুষ হৈ আপুনি নাৰী চৰিত্ৰত খুব বেছিকৈ অভিনয় কৰিছে। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ আচল পৰিচয়টো আপুনি জনাওকচোন। মোৰতো আচল পৰিচয়টো আপুনি পায়ে আছে ন। আপোনাৰ ওচৰত বহি আছো প্ৰেমানন্দ বৰুৱা হৈ, গতিকে আচল প্ৰয়োজন নাই আচলতে আচল পৰিচয় দিয়াৰ। মই যিহেতু ডাংকাটি বাই হৈ থকা নাই, প্ৰেমানন্দ বৰুৱা হৈ আছো। মানে আজি আপুনি মতা মানুহ হৈ আছে। মই ক'লোৱেইতো, মই প্ৰেমানন্দ বৰুৱা হৈ আছো। আচলতে মই ডাংকাটি বাই চৰিত্ৰত অভিনয়হে কৰিছো। মই প্ৰেমানন্দ বৰুৱা হৈ স্কুলত কাম কৰোঁ, এখন স্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছো। ঘৰখনটো চম্ভালিব লাগে, ইমানে আৰু কিনো পৰিচয় দিম। মোৰ আৰু বিশেষ প্ৰয়োজন আৰু নায়েই বাৰু, আৰু চিনাকি দিব লগাও বিশেষ একো নাই, ইমানেই। ঠিক আছে, আপুনি এজন পুৰুষ হৈ আপুনি যে নাৰী চৰিত্ৰত অভিনয় কৰিব, এই বুদ্ধিটো, এই কথাটো মনত কেনেকৈ খেলিলে আপোনাৰ? মোৰ আচলতে কেনেকৈ খেলিলে মই নিজেই গম নাপাওঁ। আচ্ছা। যেতিয়া ME স্কুলত পঢ়ি আছিলোঁ, তেতিয়াই তাৰমানে ভেকশ্যন প্ৰতিযোগিতাত প্ৰথম অংশগ্ৰহণ কৰিছিলোঁ মই ভদ্ৰ মহিলাৰ ৰূপত। ভদ্ৰ মহিলাৰ অভিনয় কৰি ভেকশ্যন কৰিছিলোঁ। তাৰপিছত ৰাইজে বহুত মৰম কৰিছিল, বহুত মৰম পাইছিলোঁ, আদৰ পাইছিলোঁ। বহুত আদৰ পোৱাৰ পিছত মোৰ ক্ৰমান্বয়ে উৎসাহটো বাঢ়ি গৈছিল। তাৰপিছত ছাৰসকলেও কৈছিল, বোলে প্ৰেমা এইবাৰ অভিনয় কৰিব লাগিব দেই। একাংকিকা নাটবিলাক কৰিছিলোঁ, তাতেও ছাৰসকলে মোক আচলতে নাৰী চৰিত্ৰতে অভিনয় কৰাইছিল স্কুলত থাকোঁতে। তাৰ পৰা খুলীয়া ভাওনাই পালে, খুলীয়া ভাওনাত তাতো গৈ দ্ৰৌপদী চৰিত্ৰটো পালোঁ। বহুত বছৰেই থাকিলোঁ দ্ৰৌপদী হৈ। তাৰপিছত আহি এতিয়া ডাংকাটি বাই। নিশ্চয় আপোনালোকে শুনি ভাল পাইছে দাদাৰ জীৱন পৰিক্ৰমা। মই দাদাক এবাৰ সুধিব বিচাৰিছোঁ, হয় আপুনি ভাওনাৰ কথা যেতিয়া ক'লে মোৰ কথা এটা মনত পৰিল। আপুনি ভাওনাত দ্ৰৌপদীৰ চৰিত্ৰ কৰিছিলে। আৰু এদিন তেনেকৈ ভাওনা কৰি থাকোঁতে আপোনাক মহিলা বুলি, আপোনাক ছোৱালী বুলিয়ে কোনোবাই হেনো ফোন নাম্বাৰো লৈছিল। গোটেই ৰাতিটো আপোনাৰ লগত চকুৰ আদান প্ৰদানো চলিছিল। আপুনি অকণমান কওকচোন। চলিছিল, বহুত ঠাইতো এনেকুৱা হৈছিলে, বহুত মঞ্চতে হৈছিল মোৰ এনেকুৱা। হয়, এতিয়াও মাজে মাজে হয়। মাজে মাজে বহুত ল'ৰাৰ লগতে লাইন মাৰি থাকিবলগীয়া হৈ যায়, কিন্তু এতিয়াও। সেইদিনাৰ বিশেষ ঘটনাটো কওকচোন আপুনি। সেইদিনাৰ ঘটনাটো আছিল আচলতে খুলীয়া ভাওনাত। তেতিয়া মই ক্লাছ 9ৰ ল'ৰা আছিলোঁ। দেখিবলৈ বহুত ধুনীয়া আছিলোঁ তেতিয়া। এতিয়া চুলি তুলি সৰি বয়সো যেতিয়া বাঢ়িল, এতিয়া আৰু বেয়া দেখাটো হ'বই স্বাভাৱিক। তেতিয়া বহুত ধুনীয়া আছিলোঁ, কাৰণ ক্লাছ 9-10ৰ ল'ৰা ছোৱালী বুলি ক'লে আপোনালোকে গমেই পায় কিমান ধুনীয়া হৈ থাকে। ময়ো বহুত ধুনীয়া আছিলোঁ, ব্যতিক্ৰম নাছিলোঁ। এতিয়াও ধুনীয়া। তাৰপিছত নহয় বাৰু, এতিয়া বাৰু গৈছে আৰু। কথা এটা আছে ন, অলুকাবি ব লুকাবি গালৰ হতুপা ক'ত লুকাবি বুলি কথা এটা আছে ধৰণৰ। তেতিয়া তাৰমানে কি হৈছিল, খুলীয়া ভাওনা কৰি থাকোঁতেই গোটেই ৰাতিটো দুজন ল'ৰাই মোৰ লগত চকুৰ পিৰিকা পিৰিকি কৰি আছিল। মই বহুত বেছি চালো নাছিলোঁ, এতিয়া নিচিনা হ'লেতো নচুৱাই দিলোঁ সিহঁতক। তেতিয়াও খুব বেছি ভাল বুলিও নকওঁ, গোটেই ৰাতিটো কিন্তু ময়ো মানে কি আৰু চাদৰৰ আঁচলৰ আঁৰেৰে হ'লেও বেকাকৈ চাই পেলাই পিৰিককৈ চকু মাৰি দিছিলোঁ। তেনেকৈ গোটেই ৰাতিটো কটাই দিছিলোঁ। যেতিয়া ৰাতিপুৱা আমাৰ ভাওনা শেষ হৈছিল, মই কাপোৰ খোলাই নাছিলোঁ,
তেতিয়াই তেওঁলোকে আহি মোৰ পৰা মানে তেতিয়া ফোন নাম্বাৰ নাছিল, এড্ৰেছটো লৈছিল মোৰ, আৰু মাত্ৰ এটা কথা সুধিছিল যে তুমি ছোৱালী মানুহ এজনী ইমানবিলাক ল'ৰাৰ মাজত কিয় আহিছা? তেতিয়া মোৰো আচলতে কুবুদ্ধি এটা খেলাইছিল মনত। মই লগে লগে ফাঁকি দিছিলো, বোলে নহয় মোৰ ঘৰৰ অৱস্থা খুবেই বেয়া, কিন্তু মোৰ লগত দাদা আহে, মই এনেকে ভাওনা কৰি পেলাই পঢ়াৰ খৰচটোহে উলিয়াই আছো, এনেকে ফাঁকি দি সিহঁতে বহুতেই দুখ কৰিছিল। তাৰপিছত কিন্তু বহুত দিনলৈ মানে বহুত দিন মানে বহুত বছৰলৈ আৰু ৩-৪ বছৰলৈ থাকিল নেকি, ঢেৰ চিঠিৰ আদান চিঠি আহিল। এনেকে প্ৰেম হৈছিল। আৰু তাত এতিয়া তেওঁলোকৰ লগত যোগাযোগ আছে নেকি বাৰু? নাই নাই নাই, এতিয়াতো মই চিনিও নাপাম বাৰু, তেতিয়াও এনেকে চিনাকি নহলোৱেই। মই চিনি পাম, কিন্তু তেওঁলোকে হয়তো মোক চিনিয়ে নাপালে কোনোদিনেই। এতিয়া অনুভৱ কৰিব পাৰিছে নে নাই তেওঁলোকে নাজানো, কিন্তু তেতিয়া মই চিনি পাইছিলো, এতিয়া কিন্তু মনত নাই ইমান দিনৰ কথা। সেইবোৰ কথা ভাবি এতিয়াও ভাল লাগে, নহয় নে? ভাল লাগে কেতিয়াবা, আকৌ ঘূৰি যাব মন যায় সেই দিনবোৰলৈ। হয়, নিশ্চয় দাদা। আপুনি খাপলাংকাই যিখন ধাৰাবাহিক চলিছিল টিভিত, তাতে আপুনি মুখ্য চৰিত্ৰত ডাংকাতি বাইৰ চৰিত্ৰত অভিনয় কৰিছিল। অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিল। তেতিয়া ডাংকাতি বাই চৰিত্ৰটো খুবেই ভাল পাইছিল, আৰু ধাৰাবাহিকখনো মানুহে আঁকোৱালি লৈছিল। খুব জনপ্ৰিয় এখন ধাৰাবাহিক আছিল। সেই দিনৰ কথা আপোনাৰ যদি কিবা মনত পৰে, কিছু ভাল লগা কথা, কিছু বেয়া লগা কথা, আপোনাৰ কিছু মুহূৰ্ত মানে ভাল লগা মুহূৰ্তৰ কথা যদি আপুনি ক'ব খোজে, আপুনি কোনটো ক'ব? মই ভাল লগা মুহূৰ্তৰ কথা ক'ব খুজিলেনো কি ক'ম, চেকনাদা ঢুকাই থাকিল। চেকনাদাৰ লগত মোৰ বহুত ভাল লগা মুহূৰ্তই আছিল আচলতে। গতিকে তেওঁ যেতিয়া এতিয়া নায়েই, এতিয়ানো আৰু কি ক'ম, অভিনয়ৰ মাজতেই হওক নতুবা বাস্তৱতেই হওক, বহুত ভাল লগা মুহূৰ্ত কিছুমান আমি পাৰ কৰাই দিছিলো। কেতিয়াবা এনেকুৱা হৈছিল, তেওঁ আচলতে ময়ো তেওঁৰ কাৰণে হয়তো মোহিত হৈছিলো, তেওঁ মোৰ কাৰণে হৈছিল। কেতিয়াবা জলফাই এটা খালেও কোনেও নেদেখাকে মোক দিয়ে আনি, মানে গোটেইবিলাকে দেখাকে দিলেও চবেই জোকাই, বোলে ঘৈণীয়েকক দিলে আনি আমাক নিদিলে, অমুক তমুক তমুক। গতিকে এনেধৰণৰ কিছুমান মুহূৰ্ত আছিল, বহুত ভাল লগা মুহূৰ্ত, তাতকৈও বেলেগ মুহূৰ্ত আৰু বহুতেই আছিল। গতিকে চববিলাক কথা এতিয়া ক'বও নোৱাৰি বা মনতো নাথাকে বাৰু। হয়, কিছু যদি আপুনি বেয়া লগা মুহূৰ্ত ক'ব গ'লেতো বেয়া লগাটো ক'ব লাগিব, তেওঁ ঢুকোৱাৰ পিছত বহুতেই বেয়া লাগিছিল। সেইদিনাখন গোটেই অসমৰ ৰাইজে গমেই পাইছিল মোৰ অৱস্থা কেনেকুৱা হৈছিল বা মই কেনেকে পৰি আছিলো। মই নিজকে আচলতে চম্ভালিব পৰা নাছিলো সেই দিনটোত। এতিয়া আচলতে মনত পৰিলে দুখেই লাগে, এইবিলাক কথা বেছিকে নোকোৱাই ভাল হ'ব নেকি। আচ্ছা, চিকনাদাৰ কথা ওলালে যেতিয়া, মই আকৌ হাঁহিৰ মাজলৈ যাম। এটা ডাইলগ আছিলে, মই অকণমান কৈ দিম যদি আপুনি পিছৰখিনি ধৰিব পাৰে। ঠিক আছে, কওকচোন, যদি মনত থাকে মই কৈ দিম নিশ্চয়। জান, তয়ো হালধীয়া ময়ো হালধীয়া। মনত পৰিছেনে দাদা? আমি একেবাৰে দুয়োটাই হালধীয়া হৈ পৰিলো আৰু সেনেকুৱা ডাইলগ এটা আছিল। তাৰ পিছৰখিনি আপুনি কি? তাৰ পিছৰখিনি আছিল, হালধীয়াটো হবাই লাগবো, নতুনকে আমি বিয়া হোৱা দৰা কইনা, হালধীয়া নহলিয়ে হব নেকি, বেহাৰ ফুল ফুলা দি ফুল বায়ে লাগবো। সুন্দৰ দাদা, সুন্দৰ। আৰু তাতে এটা চৰিত্ৰ আছিলে ধাৰাবাহিকখনত, খাপলাংকাই। তেখেতৰ বিষয়ে আপুনি কিবা ক'ব? খাপলাংকাইৰ কথা আচলতে কি ক'ম, আচলতে অন্তৰখন ৰাহুল দাৰ খুবেই ভাল আছিল। ৰাহুল দাই যি অভিনয় কৰিছিল বাস্তৱতো তেওঁ ঠিক তেনেকুৱাই আছিল। আচলতে একেবাৰে সহজ সৰল সঁচাৰ মানুহ আছিল। যেনেকে বৰষুণ দিছিল অভিনয়ৰ মাজত, তেওঁ ঘৰতো বৰষুণে দি আছিল। আচলতে নিজক তেওঁ চম্ভালি ৰাখিব নোৱাৰিলে, সেইকাৰণে নিজক নিজে তেওঁ ধ্বংস হৈ গ'ল। সেইকাৰণে দুখ লাগে। কেতিয়াবা প্ৰগ্ৰেমত গ'লে বৌয়ে মোক পহৰা দিব কৈ পঠাইছিল, পহৰা দি থাকোতেই তাৰ মাজতেই পলাই কেতিয়া খাই আহে মই একো পাত্তাই নাপাইছিলো। আকৌ বৰষুণ দিবলৈ যায়। একেটা ৰুমতে আমি মেকআপ লৈ থাকো, সেই ৰুমটোৰ পৰা কেতিয়া উঠি গৈ পেলাই তাৰমানে বৰষুণ দি আহে ময়ে গম নাপাওঁ। হয়, আমাৰ দৰ্শকে হয়তো নিশ্চয় গম পাইছে বৰষুণ দিয়া কথাটো ৰাহুল দাৰ। বাকী দাদা, ভাল লাগিলে আপোনাক লগ পাই। আৰু যদি আমি আপোনাক সুধিব বিচাৰো, আপুনি প্ৰেমানন্দ বৰুৱা হিচাপে মাতিলে বেছি ভাল পায় নে ডাংকাতি বাই হিচাপে মাতিলে বেছি ভাল পায়? নহয়, মই যেতিয়া অৰিজিনেল ৰূপত থাকো,
মানে যেতিয়া মই পুৰুষ হৈ থাকো, পুৰুষ হৈ থাকোতেতো প্ৰেমানন্দ বুলি মাতিলেই ভাল লাগে। গতিকে আৰু যেতিয়া মই নাৰী চৰিত্ৰত যিহেতু অভিনয় কৰো আৰু গোটেই অসমতে দাংকাতি ৰূপেৰে আজিকালি পৰিচিত, অৰিজিনেল নামটোতো পাহৰিয়ে গৈছে, দাংকাতি বুলি ক'লে চবেই চিনি পায়, প্ৰেমানন্দ বুলি ক'লে কোনেও চিনি নাপায়। গতিকে সেই চৰিত্ৰটোত থাকিলে দাংকাতি বুলি ক'লেও বেয়া নাপাওঁ, ভালে লাগে তেতিয়া। দুটা নামেই ভাল লাগে আপোনাৰ? দুইটাই ভাল লাগে বাৰু। প্ৰাসংগিকভাৱে আৰু এতিয়া দাদা আৰু এটা প্ৰশ্ন সুধিম, আপুনি বিভিন্ন ধৰণৰ সভা সমিতিলে আপোনাক মাতে, মানুহে আমন্ত্ৰণ জনায়, আপোনাক সম্বৰ্ধনা দিয়াও আমি বহুত মমেণ্টটো আপোনাক দেখিছোঁ আপোনাৰ। আপুনি সেইবোৰ মিটিঙত গ'লে আপুনি প্ৰেমানন্দ বৰুৱাই হৈ যায় নে আপুনি দাংকাতি বাই হৈ যায়? মই সুধিছোঁ আপোনাৰ কষ্টিউম, মানে সুধিব বিচাৰিছোঁ আপুনি কোনযোৰ ড্ৰেছ পিন্ধি যায় আপুনি? মই দুইটা ড্ৰেছতে যাওঁ, মানে এদিনতে দুটা ড্ৰেছ পিন্ধি? নহয়, এদিনতো পিন্ধো কেতিয়াবা। কিছুমান কমিটিয়ে মাতে বোলে আপুনি অৰিজিনেল ৰূপত যাব, তাত গৈ কিন্তু আপুনি দাংকাতি হ'ব লাগিব। তেতিয়া মই অৰিজিনেল ৰূপত যাওঁ, প্ৰেমানন্দ হৈ যাওঁ, যাই মই মঞ্চত চিনাকি দিব লগা হয়। প্ৰথমতে চিনাকি দি উঠাৰ পিছত মোক 15 মিনিট মান খুব বেছি সময় দিয়ে মাত্ৰ। একদম খৰধৰকে মেখেলা চাদৰ পিন্ধি আকৌ মই দাংকাতি হৈ আহিব লগা হয়। গতিকে দুইটা ৰূপতে দেখা দিব লগা হয় কেতিয়াবা। গতিকে এইটো কোনোবা কমিটিৰ কথা আৰু, যোনে যেনেকে মাতে মই তেনেকে যাওঁ। নিশ্চয় দাদা। তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি এজন সফল অভিনেতা, তাৰ ভিতৰত আপোনাৰ ভাল লগা আমাৰ অসমৰ আপুনি কোনজন অভিনেতাক খুব বেছিকৈ আপোনাৰ আদৰ্শৰ হয়, আপুনি অনুসৰণ কৰে বা আপুনি ভাল পায়? মোৰতো ভাল পোৱা অভিনেতা বহুতেই আছে বাৰু, বহুতকেই ভাল পাওঁ। তাৰ মাজত আগৰ অভিনেতা মই নিপন গোস্বামীৰ কথা ক'বই লাগিব। নিশ্চয় ভাল লাগে বহুত। বৰ্তমান প্ৰজন্মৰতো বহুতেই ভাল লাগে, আৰু নতুন অভিনেতা আচলতে বহুত ভাল অভিনেতা ওলাইছে, অভিনেত্ৰীও বহুত ওলাইছে। গতিকে নাম ধৰি ক'ব পৰাকে এতিয়া নাই, বহুতে আছে কিন্তু। তথাপি তাৰ মাজত মোৰ অমৃতক ভাল লাগে, বহুত ভাল পাওঁ। আৰু কাক ভাল লাগে? অমৃতক। অমৃত। আৰু অভিনেত্ৰীটো বহুতেই আছে ভাল লগা। গতিকে কাৰ কথা ক'ম, প্ৰায়খিনি ভালেই লাগে আৰু অভিনেত্ৰী। আজিকালি ভাল অভিনেত্ৰী বহুত ওলাইছে বাৰু। আৰু ছোৱালীবিলাকৰ অভিমান বেছিতো, ক'লে খং উঠিব আকৌ নাম ধৰি ক'লে। আমি ইমান বেয়া কৰিলো, তেওঁলোকে ভাল কৰিলে, গতিকে চবৰে ভালেই হয়, চবকে ভাল পায় আপুনি। নিশ্চয় দাদা। হাঁহিৰ মাজতে মই আপোনাক এটা চিৰিয়াছ প্ৰশ্ন সুধিব বিচাৰিছোঁ। বৰ্তমান দাদা সৰ্ববৃহৎ ছ'চিয়েল মিডিয়াৰ যুগ, সামাজিক মাধ্যমৰ উত্থান, সকলোৰে হাতে হাতে এটা ধৰক টিভিৰ নিচিনা বস্তু, মাধ্যম এটা থাকে, মোবাইলটো। হয়। আৰু এই সময়তে আমি দেখিব পাইছোঁ শ্বৰ্ট ফিল্ম হওক, গানৰ কাভাৰ হওক, নতুন পুৰণি গানৰ কাভাৰ নতুনকৈ বনাইছে। আগতে কাভাৰ ভিডিঅ' বনাইছিল, আকৌ সেইটো গীতকে আকৌ নতুনকৈ কাভাৰ কৰিছে কোনোবাই। এই যে সাংস্কৃতিক জগতৰ কাৰণে এইটো শুভ লক্ষণ নে আন কিবা বুলি ভাবে আপুনি? মই ভাবোঁ এইটো শুভ লক্ষণ, কাৰণ সাংস্কৃতিক জগতত আগতেতো প্লেটফৰ্ম এটা বিচাৰি ফুৰিব লগা আছিল। অভিনেতা অভিনেত্ৰীসকলৰ অভিজ্ঞ ব্যক্তিসকলেও এটা প্লেটফৰ্ম পোৱা নাছিল। প্লেটফৰ্ম নোপোৱাৰ কাৰণে বহুত অভিনেতা অভিনেত্ৰীৰ মনৰ হেঁপাহ পূৰাব পৰা নাছিল, নতুবা ভাল অভিনেতা অভিনেত্ৰী হৈও নিজে নিজে বহি থাকিব লগা হৈছিলে। তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ কোনো ঠাই নাছিল। এতিয়া সকলোৱে কৰাৰ সুবিধা এটা পাইছে, নিজৰ ইচ্ছামতে সকলোৱে এই মিডিয়াটোত অভিনয় কৰাৰ সুবিধা এটা পাইছে। নতুন প্ৰজন্মৰ নতুন নতুন অভিনেতা অভিনেত্ৰীৰ জন্ম হৈছে। কিন্তু এইটো নহয় যে সুবিধা পালে বুলিয়ে যধে মধে যিকোনো কাম কৰি এই মিডিয়াত প্ৰচাৰ কৰিব, আৰু যদি এইটো কৰিব যায় তেতিয়া কিন্তু আচলতে বেয়াটো বেছি হ'ব। গতিকে মই ভাবোঁ অকণমান শালীনতা বজাই ৰাখি সকলোৱে যিসকলে পাৰে, আৰু চব কাম চবৰে কাৰণে নহয়, অভিনয় যে চবেই কৰিব পাৰিব এইটোও কিন্তু কথা নহয়, দেখাক দেখি নহয়। আপোনাৰ সকলোখিনি অভিনয়ে আমাৰ ভাল লাগে, কিন্তু মই সুধিব বিচাৰিছোঁ ঐ খাপলা ধাৰাবাহিকখনৰ আপোনাৰ ভাল লগা এটা মানে সংলাপ যদি আমি শুনিব পাৰোঁ। আচলতে প্ৰত্যেকটো সংলাপেই মোৰ ভাল লাগিছিল, কিছুমান নিজা নিজাকে দিছিলোঁ সংলাপবিলাক। গতিকে বেয়া লগা সংলাপ মোৰ নাছিলেই, ভালেই লাগিছিল। তাৰ মাজতো এদিন এটা মুহূৰ্তৰ কথা আচলতে মনলৈ আহে। চিকনাদাৰ লগত নতুনকৈ বিয়া হৈ আমি যেতিয়া হাপাৰ নহয়, কাৰ
গেষ্টিকৰ বিয়া খাব গৈছিলোঁ। হয় গেষ্টিকৰ বিয়াৰ দিনাখন তাৰমানে আমি বিয়া খাব গ'লোঁ, গৈ পেলাই বিয়া ঘৰত আমি প্ৰেজেণ্টটো নিনিয়াকৈ মনত পৰিল যে প্ৰেজেণ্টটো লৈ নগ'লোঁ। তেতিয়া বিয়া চিয়া খাই উঠিল মানে বিয়া চিয়া খাই উঠিলোঁ, উঠি পেলাই মই মনত পেলাই দিছিলোঁ, হেৰি বিয়া খালোঁ প্ৰেজেণ্টটো খোৱা নাই নহ'লে ঠেঙ। তেতিয়া চেকনা তাই কৈছিল, এই হ'ব দে মই পুৰুতকৈ যাই লৈ আহিম দে ঐ যাম, ৰাতিটোক থৈ পেলাই মই পুৰুতকৈ লৈ আহিম যে। মই তেতিয়া কৈছিলোঁ, মোক এতিয়া আকৌ ৰাতি অকলে অকলে এৰি থৈ যাব নেকি, মোৰ কিবা ভয় নালাগে নেকি? আগৰ কথাও বেলেগ আছিল, এতিয়া বিয়া চিয়া হোৱাৰ পিছত মোক একেলা এৰি থৈ গ'লে নহ'ব নহয়, নালাগে দিয়ক প্ৰেজেণ্টে নেদো দৰকাৰ হ'লে। সুন্দৰ দাদা, ঠিক এনেধৰণৰ অভিনয় আছিল। হয় দাদা, আপোনাক লগ পাই খুব ভাল লাগিল। আপোনাৰ বৰ্তমান আপুনি কি কামত ব্যস্ত হৈ আছে? এতিয়াতো মই আচলতে ঘৰুৱা কামতে ব্যস্ত, স্কুলো বন্ধ আছে। হয় কৰোণাৰ নামতে স্কুল বহুত দিনেই বন্ধ হৈ থাকিল, গতিকে ঘৰুৱা কামত ব্যস্ত হৈ আছোঁ। হয় অভিনয় খেতি বাতিবোৰ কৰিছোঁ। তাৰপিছতে এইবাৰ কিন্তু হাঁহ পালিছোঁ মই, 100 মান হাঁহৰ পোৱালি জগাই ল'লোঁ, লৈ পেলাই হাঁহৰ লগত ব্যস্ত হৈ থাকোঁ। গৰু ছাগলী আছে তাতে ব্যস্ত হয়। ভাতো এটাও দেখিছোঁ আপোনাৰ নহ'ব আছে। মোৰ ঘৰত চব বস্তুৱে ৰাখিছোঁ বাৰু, ভাল লাগে মোৰ থাকিলে। হয় তাৰপিছত আৰু অভিনয়টো মাজে মাজে কৰি আছোঁ। মানে মিনি থিয়েটাৰতো গৈছিল। মিনি থিয়েটাৰ এখনতো গ'লোঁ বাৰু, হেৰি কি মঞ্চ উদ্বোধন কৰিব গ'লোঁ তাত। তাৰপিছত মাজে মাজে ইউটিউবৰ কামবিলাক কৰি আছোঁ, দুই এজনে মাতিছে। আৰু চিৰিয়েলত মাতিলেতো যাব নোৱাৰোৱে, মোৰ এতিয়া স্কুলৰ ভেজাল থাকে, তাৰ উপৰিও ঘৰুৱা ভেজাল থাকে, গতিকে যাব পৰা নাই। যোৱাৰ ইচ্ছা আছে যদিও অকণমান বেমেজালি এটা পাইছোঁ, সেইকাৰণে তথাপি সুবিধা উলিয়াই যাম বুলি ভাবি থৈছোঁ। সুবিধা পালে যাম আৰু কৰিম। গতিকে এনেধৰণৰ ব্যস্ত হৈ আছোঁ আৰু এতিয়া। হয়, আপোনাক লগ পাই খুব ভাল লাগিল। হয়, মোৰো ভাল লাগিল। ভগৱানে আপোনাক সুস্বাস্থ্য দিয়ক। নিশ্চয়, আপোনালোকৰ আশীৰ্বাদ মোৰো কাম্য। হয় হয়, দীৰ্ঘায়ু হওক। এই মানে শুভ বাৰ্তাৰে আপোনাক ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ।